এয়া ময়ো আহিছোঁ। বাই বাই। যিহেতু বন্ধ হৈ আছে। নমস্কাৰ, অসমীয়া বোৱাৰী চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু ময়ো ভালেই আছোঁ। শুই উঠি মেলি অকণমান ফুৰি মেলি আহিলোঁগৈ। ফুৰি আহি ভাবিলোঁ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বাচনখিনি আছিলে ধুই মেলি ল'লোঁ। কালিৰে বাচন আজিহে ধুইছোঁ। যিহেতু স্কুল বন্ধ হৈ থাকে সেইবাবে ৰাতিপুৱাই ধুওঁ আৰু এতিয়া মুখ হাত ধুই লওঁ। ধুই মেলি চাহ খাম। হৈ গ'ল। এইবাৰ এয়া চাহ খাবলৈ লৈছোঁ। চাহটো খাই লওঁ। মই সদায় ৰাতিপুৱা লাল চাহেই খাওঁ আৰু এয়া আমাৰ সৰু টিকলা এয়া পূজা লাগিলেই। কালি পূৰা একদম চিঞৰ বাখৰ বন্ধুক লাগে তাকে এটা কিনি দিলোঁ, তেতিয়াহে তত হৈছে। চাহ তাহ খাই হৈ গ'ল। এতিয়া ঘৰটো সাৰি লওঁ। বিচনা পত্ৰও তুলিবলৈ আছেই আৰু ডাঙৰ বেটা যিহেতু কলেজলৈ যাব তাৰ কাৰণেও যোগাৰ কৰিবলৈ আছে। ল'ৰা যিহেতু কলেজলৈ যাব সেইবাবে তাৰ বাবে কিবা অলপ খাবলৈ বনাই লৈছোঁ। আমিও খাম। আগতে তাক খুৱাই বুৱাই উঠাই লওঁ। এয়া সৰু পোৱালি পঢ়াৰ টেবুলত বহি আছে। ইংলিছ পঢ়িছে। ইংলিছ পঢ়ি আছে। সি পঢ়িছে আৰু মানে মইতো ইফালে কাম লাগি আছোঁ। সেইবাবে তাৰ লগত বহিব পৰা নাই। অলপ পিছত আহিম আৰু তাৰ ওচৰত বহিবলৈ। ৰাতিপুৱা অকণমান কোৰ মাৰিলোঁ। যিহেতু প্ৰথমতে মানুহ লগা কাম লগালোঁ, এতিয়া মই মাৰিছোঁ অলপ লাহে লাহে শাক কৰিবৰ বাবে। ঘৰতে নিজে কৰা শাকবোৰ বহুত ভাল, সেইবাবে ভাবিছোঁ নিজেই কৰোঁ। আমি এনেও কিনা শাক পাচলি খুব কমেই খাওঁ, সেইবাবে ঘৰতে কৰি লওঁ নিজৰ প্ৰয়োজনীয়খিনি। বাই বাই। ডাঙৰ বেটা গ'ল। সৰু বেটা আকৌ যাব লাগে। তাৰ স্কুল যিহেতু বন্ধ হৈ আছে সেইবাবে সি তাৰ লগতে সদায় গেটৰ মুখলৈকে গাড়ীত উঠি যায়। গা পা ধুই আহি ভাত পানী বনাই ডাঙৰ বেটাক খুৱাই বুৱাই উলিয়াই পঠালোঁ আৰু ঘৰতো টিকলা আৰু দেউতাকো দিলোঁ। দি মেলি এতিয়া আজৰি হ'লোঁ সেইখিনি। এতিয়া মই খাবলৈ বাকী আছে। এতিয়া মই খাই ল'ম। এয়া মই খাই লৈছোঁ মালভোগ ধানৰ পিঠাগুড়ি ভজা। ঘৰতে ঢেঁকী আছে যিহেতু বাইদেউগৰাকী আহিছিলে, বাইদেউৰ লগতে খুন্দিলোঁ। আপোনালোককো দেখালোঁ আৰু মই তেন্তে এতিয়া খাই লওঁ। আপোনালোকৰ ফালে কচুটোৰ নাম কি কয় জনাবচোন। আমাৰ ফালে চীনা কচু বুলি কয় এজোপা। আৰু আমি এই ঠাৰিডাল খাওঁ, মানে ভাজি খাওঁ আমি। এনেকৈ ভাজি খালে বহুত ভাল লাগে। আপোনালোকে খাই নেকি এই কচু ডং বুলি কয়? খাই নেকি জনাবচোন। এনেদৰে মই কচু ডংখিনি ধুনীয়াকৈ বাকলিখিনি গুচাই চাফা কৰি লৈছোঁ। এতিয়া মই সৰু সৰুকৈ ইয়াক কাটিম। কচু ডংকেইডাল মই ইমানটো চাইজত কাটি লৈছোঁ আৰু ইয়াৰ লগত মই আলু বুট দিম। নিউটেলাও দিব পাৰে। নিউটেলা দিলে আৰু বহুত বেছি ভাল হয় চব্জিখন। যিহেতু মোৰ ওচৰত নাই সেইবাবে মই এতিয়া নিদিওঁ। আপোনালোকে যদি খায় তেন্তে দি ল'ব পাৰিব। এতিয়া মোৰ চব্জি হ'ব এতিয়া। আৰু এতিয়া মই অকণমান পেষ্ট বনাই থৈছোঁ। আদা ৰচুনৰ পেষ্ট অকণমান দি দিছোঁ। বিশেষ মই আৰু একো নিদিওঁ। অকণমান নমাব সময়ত মিট মছলা দি দিম, তাৰপিছত নমাই থৈ দিম। এয়া মোৰ কচু ডঙৰ চব্জি হৈ গৈছে। এয়া ভাত পানী বনাই মেলি হৈ গ'ল। চব্জি সকলো হ'ল। এতিয়া ভাত খাবলৈ দিছোঁ। পোৱালীয়ে পূৰা পিষ্টল লৈহে ভাত খাইছে দেখিছে আপোনালোকে। আগত এটা পিছত এটা, মানে তাত নাই আৰু এইকেইদিন। ভাত পানী খাবলৈ লৈছোঁ। ভাতটো খাই লওঁ। খাই বৈ অকণমান শুওঁ, তাৰপিছত লগ পাই আছোঁ। এতিয়া শুই মেলি উঠিলোঁ। উঠি মেলি এতিয়া কিবা কিবি কাম আছে, ঘৰ সৰা, কাপোৰ কানি জপা এইবিলাক কৰিম বাৰু। তাৰ আগতে ভাবিলোঁ আপোনালোকৰ লগত অকণমান কথাকে পাতি লওঁ। মোৰ যিহেতু সদায় হোৱা অভ্যাস, খুব ভাল লাগে
নহ'লে ভাল নালাগে, শুই ল'লেহে অকণমান কিবা ভাল লাগে মনটো। তাৰপিছতে মই কি কৰোঁ কি নকৰোঁ সেইবিলাক কৰিব পাৰোঁ। যিহেতু হোৱা অভ্যাস হৈয়ে গ'ল, সেইটো কাৰণে নহ'লে আৰু থাকিব নোৱাৰোঁ। তাৰ আগতে ভাবিলোঁ কাম কেইটামান আছে কৰি মেলি লওঁ, কাপোৰ জাপা ঘৰ সৰা সেইবিলাক কৰি মেলি আজৰি হৈ আকৌ লগ পাই আছোঁ। ঘৰ দুৱাৰ খিৰিকী মাৰি আহিলোঁ, ইমান গৰম উঠিছে, একদম ভাল লগা নাই, অলপ বহি লৈছোঁ। মানে ইমানেই ৰাতিপুৱা মানে ৰ'দটো ওলাই যায়, কেনেকুৱাকৈ ৰ'দ দিয়ে, আহিন মাহতো ইমান ৰ'দ কিবা লাগি গৈছেগৈ, বহুত গৰম পৰিছে। আৰু এতিয়ালৈকে ৰ'দ মাৰ যোৱাই নাই। আৰু এতিয়া চাহ তাহ খাম, খাই বৈ 1 ঘণ্টামানৰ পিছত অকণমান মুকলি হাৱা খাবলৈ ওলাই যাম। এবাৰ চাহটো খাই লওঁ। শাকত মাটি দিবলৈ ওলাই আহিছোঁ, কালি গৈ আছে আগত বন্ধুক চালক নেৰে, অকল বন্ধুকে লৈ থাকে। পঢ়া শুনা বাদেই দিছোঁ, বন্ধুকৰ লগতে। কিমান ধুনীয়া এটা পৰিৱেশ। ইয়াৰে ওচৰতে বিয়া এখন আছে, বিয়াৰ পেণ্ডেল তৰি আছে, হোৱা নাই, হ'ব আৰু লাহে লাহে। এয়া পূৰা মানুহ বহি আছে, সেয়া ফুৰিবলৈ আহি মই অকণমান যাওঁ, অকণমান আড্ডা চাড্ডা দিওঁগৈ। এয়া ময়ো আহিছোঁ আড্ডা দিবলৈ, অলপ অকণমান দি মেলি যাম এতিয়া। বহিম আৰু ৰ'ব, অকণমান আড্ডা দি মেলি যাম। খাই মেলি উঠিলোঁ, হৈ গ'ল। আৰু ভাবিলোঁ এতিয়া ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰোঁ, যিহেতু এটা ভিডিঅ' যাবলৈ বহুত সময় লাগে। সেইবাবে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকলৈ মোৰ এটা অনুৰোধ, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষতে থকা বেল আইকনটো দবাই দিব, তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'বিলাক নটিফিকেশ্যন পাই থাকিব। আৰু আজিৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ সকলোকে ধন্যবাদ জনাইছোঁ। আজিলৈ আহোঁ তেন্তে।